সো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ৰোষ্টৰ মাজলৈ আৰু আপোনালোকে চাই আছে মিঠা টেঙা ৰোষ্টিং। সো বন্ধু বান্ধৱীসকল, পলম নকৰি বলক ভিডিঅ'ৰ মাজলৈ আগবাঢ়োঁ। তোক আৰু কেলা মই কিমান বুজাম? অৱশ্যে যি কুকুৰৰ নেজ বেকা ন, তাৰ বেকায়ে, আৰু আজি প্ৰমাণো পালোঁ। कौन है ये लोग? कहां से आते हैं? আৰু অৱশ্যে এইবোৰ তহঁতৰ গাত দুখ নাই, দুখ হৈছে তহঁতৰ মা দেউতা গাত। চ' মই আপোনালোকক কৈছোঁ, আপোনালোকৰ কি অকল ল'ৰা ছোৱালী জন্ম দিয়াটো দায়িত্বই নেকি? কমচে কম ল'ৰা ছোৱালীবোৰে ভৱিষ্যতে কি কৰিব সেইটোতো ভাবক। शर्म करो, भगवान से डरो, भोसड़ी वालो, भगवान से डरो। আৰু আজিকালি মাক বাপেকে কি কৰিব দেই, ল'ৰা ছোৱালীয়ে 10 পাছ কৰক বা নকৰক, সিহঁতক হাতত মোবাইল এটা দিবই। ঠিক আছে, আপোনালোকে দিয়ক, একো আপত্তি নাই তাত। আপোনালোকৰ পইচা আপোনালোকৰ গৈছে, তাত মোৰ মাতিব লগা একো নাই। কিন্তু ল'ৰা ছোৱালীবিলাকে সেই মোবাইলটো লৈ কি কৰিছে সেইটোতো আপোনালোকে কমচে কম খবৰ ৰাখিব পাৰে ন। চ' আপোনালোকে যদি ল'ৰা ছোৱালী জন্ম দিয়াটো এটা দায়িত্ব বুলিহে ভাবে, তেন্তে আপুনি আপোনাৰ হাজবেণ্ডক বেছি নলয় 30 টকা ল'ব, পিন্ধাই ল'ব। আৰু তেতিয়া আপোনালোকৰ মনোৰঞ্জনো হ'ব আৰু এইবোৰৰ নিচিনা আৱৰ্জনা এই পৃথিৱীত জন্মও নহ'ব। চ' ইউজ ছেফটি। সাগৰত থাকে শংখ, কিছুমান ছোৱালী এটিটিউডতে কয় তাই হেনো মিয়া খালিফাৰে বংশ। আইঅ' দেহাজনী, এই হেনো ফুল কোমলীয়া দেহাত মিয়া খালিফাক চিনি পোৱা জানি কমটি হ'বনে? ৰেন ডি गजब बेइज्जती है। নিজকে ভাল পাবলৈ শিকি লোৱা, কাৰণ সি তোমাক পাগলহে কৰিব, কইনা নহয়। কিয় বাৰু পাগল নকৰিব কোৱা? চ' মই নহয় এটা শায়ৰী বনাইছিলোঁ, বিশেষকৈ এইলে। এই কণী দেহাত পালা তুমি মিয়া খালিফাক চিনি, এই কণী দেহাত পালা তুমি মিয়া খালিফাক চিনি, বেহেনচুত ৱা ৱা কোনে কৰিব? এই কণী দেহাত পালা তুমি মিয়া খালিফাক চিনি, এই কণী দেহাত পালা তুমি মিয়া খালিফাক চিনি, ৱা 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 ৱা। মিয়া লগত জনিদাক দেখি উঠিলে তোমাৰ জোচ, মিয়া লগত জনিদাক দেখি উঠিলে তোমাৰ জোচ, জোচ কণ্ট্ৰল কৰিব নোৱাৰি দিলা তুমি আঙুলিৰে ফালি। সেই ল'ৰাসকলক কৈছোঁ, তোমালোকে বেলুনকেইটাত যিমানে পাম্প দিবা ন, বেলুনকেইটা সিমানে ডাঙৰ হ'ব। আৰু এষাৰ কথা মই বেলুনকেইটাৰ ওপৰত কোৱা নাই, কি বস্তু কৈছোঁ নিশ্চয় বুজিছা চাগে। নাই, মই একেলা ন অকণোৱে বুজা নাই, মই ন ইমান কণো বুজা নাই, ইমান কণো বুজা নাই, মানে মই অকণোৱে खत्म। बाय बाय, टाटा, गुड बाय, गया। আৰু তই শুন, সেই বেলুনকেইটাত ন জোৰে তোৰে মানুহ লগাই পাম নিদিয়াবি, কেতিয়াবা চাবি ক্লাব ব্লাছ হৈ যাব। ঐ ল'ৰা শুনা, ঠাণ্ডা পৰিছে, তোমাৰো ঠাণ্ডা লাগিছে নেকি? যদি ঠাণ্ডা লাগিছে মোক ক'বা, মোৰ তাত 2টা হিটাৰ আছে, আৰু হিটাৰ 2টা ইউজ কৰাৰ আগত নাপাহৰিবা প্লাগটো ভৰাই ল'বলৈ। নাপাহৰোঁ দিয়া, প্লাগটো ভৰাম বাৰু। रहा नहीं जाता, तड़प ही ऐसी है ना। মোৰ ওচৰত যিটো প্লাগ আছে ন, সেই প্লাগটো যদি তোৰ বৰ্ডত ভৰাব হয় ন, তোৰ বৰ্ড ব্লাছ হৈ যাব। সেই ব্লাছত তোৰ হিটাৰকেইটা এনেকুৱা গৰম হ'ব ন, জিন্দগীত তোৰ মতাৰে তাত মুখ লগাব নোৱাৰা হ'ব। চ' বন্ধু বান্ধৱীসকল, সময় প্ৰতি লক্ষ্য ৰাখি এইখিনিতে সমাপ্ত কৰিছোঁ, নহ'লে বেছি দীঘল কৰিলে আমাৰ দৰ্শকে আমনি পাব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই এণ্ড লাভ ইউ।